সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ আজি মিনি ব্লগলৈ। আজি মই মেজি খৰি কাটিম বুলি আহিছোঁ। দাখন দেখি কিনে ভয় নাখাব দেই, ফালে কাটিম বুলি আহিছোঁ মই। ৰ'ব কাটি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় দেখি চিনি পাইছে, এইখিনি সেইদিনাখন পিকনিক খাইছিলোঁ যে 1 জানুৱাৰী, দেখিছোঁ এই গছটো কাটিছোঁ মেজি খৰিৰ কাৰণে। এইফালে কটা হ'ল সেইখিনি মেজি খৰিৰ কাৰণে। মেজি মানে ইয়াত পুৰা হ'ব, জানো ইয়াত পুৰা হয় নে ইয়াতে পুৰা হয় নেজানিছোঁ আৰু আপোনালোকক নিশ্চয় জনাম ক'ত পুৰা হয়। এতিয়া খৰিখিনি কাটিলোঁ, তো আমাৰ হাতত বেছিদিন নাই, বিহু পাবহি আৰু, নহ'লে খৰি নুশুকাব মেজিলৈকে। আমি কাটিব আহিছোঁ আৰু এইটো ৰ'ব কাটি লৈছোঁ। আমাৰ মেজি খৰি কাটি থকা হৈছে ৰাইজ, আপোনালোকে কাটিলেনে বাৰু? আমাৰ এনেকৈ চলিছে যিহেতু বিহুৰ পালেহি আৰু বেছিদিন নাই। দাহে কাটিছিলোঁ খৰি, দাটো সলকি থাকিলে, সেইবাবে এনেদৰে কুঠাৰ লৈছোঁ বা কুঠাৰে কাটিম। এইখিনি টুকুৰা হৈ গ'ল, এতিয়া এইখিনি ফালিব লাগিব। দাটো যে সলকি গ'ল কৈছিলোঁ, দেখিছিলোঁ ঢিলা হৈ গ'ল, কাটিলে অলপ হেৰি হয়। এতিয়া মই কাটোঁ। এইফালে কেমেৰামেন মোক কেমেৰা কৰি দিব আহিছে, মানে কেমেৰা ধৰি দিব আহিছে। এতিয়া মই এইখিনি ফালিলোঁ, ৰ'ব এইখিনি ফালাখিনি দেখুৱাই আছোঁ। জয় শ্ৰীকৃষ্ণ। বৰ হেৰি আছে, ভাল ফালি গৈছে, দেখিছে নহয়। মজা আছে কাঠটো, ফালি ভাল লাগিছে। ৱাহ বতাহ নাছিল, দেখিছে নহয়, বেছি টান নহয়। এয়া দেখিছোঁ মেজি খৰি দেখিছোঁ, আপোনালোকে ফালিছেনে বাৰু? নিশ্চয় জনাব। দেখিছেনে আমাৰ খৰি ফালি হৈ গ'ল, পিছে আন্ধাৰো হ'ল বাৰু, আমাৰ খৰি ফালি হৈ গ'ল। আৰু এইফালে দুডোখৰ থৈছোঁ, সেই দুডোখৰ থোৱাৰ কাৰণটো পিছত মই আপোনালোক ভিডিঅ' কৰিলে জনাম। আজি তেন্তে হৈ গ'ল মোৰ খৰি ফালি, এইফালে মোৰ লগত ভণ্টি আছে। আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।